চাৰিআলি ৰামগাঁও আৰু নাগুজুলি এই পথটো বিগত সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সভা সমিতিয়ে কৈছিল যে এই পথটো 4 লাইন কৰিম 2 লাইন কৰিম। এই কোৱাৰ পিছতো বিগত সময়ত কেইবাটাও আমাৰ নিৰ্বাচন পাৰ হৈ গ'ল। বিটিআৰ নিৰ্বাচন পাৰ হ'ল, বিধানসভা নিৰ্বাচন পাৰ হ'ল, আকৌ লোকসভা নিৰ্বাচন আহিব সময় হ'ল। এনে মুহূৰ্ততে আমি দেখা পাইছোঁ কিছুদিন আগতেই কনক ডেকা নামৰ এজন কণ্ট্ৰেক্টৰে বাহিৰা চাৰিআলি ৰামগাঁও নাগুজুলি পথটো কিছু 2 ফুট কিছু বাৰৰ বাবে এটা কাম কৰিছিল, কিন্তু আমি সময়ত দেখাবলৈ ফুটুকাৰ ফেন এতিয়া ফেনত পৰিণত হৈছে। এতিয়া এই ৰাস্তাটো একেবাৰে জয়ী হৈ গৈছে। ইয়াত দিনে ৰাতি হাজাৰ হাজাৰ যাত্ৰী গাড়ী চলাচল কৰে। তাৰ পিছতো আজিলৈকে এই পথটো পুনৰ নিৰ্মাণ বা 4 লেনযুক্ত বা 2 লেনযুক্ত কৰাৰ ক্ষেত্ৰত যে চৰকাৰৰ হেমাহি, এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ক'ব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজৰ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহি আপুনি বিভিন্ন সভা সমিতিয়ে কৈছিল এই পথটো পুনৰ নিৰ্মাণ কৰিম, 4 লেনযুক্ত কৰিম, 2 লেনযুক্ত কৰিম, কিন্তু আজি এই কথাবিলাক যে ফুটুকাৰ ফেনত পৰিণত হৈছে, ৰাইজে জ্ঞাত হৈছে। এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অতি সোনকালে এই পথটো পুনৰ নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছোঁ। আৰু আমাৰ মাননীয় ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ গৃহ সমষ্টি তেখেতে এই ক্ষেত্ৰত যি গুৰুত্ব দিয়ে, আৰু বিটিআৰৰ চিফ প্ৰমোদ বৰদেৱেও তেখেতৰো গৃহ সমষ্টি তামোলপুৰ জিলা, তেখেতে যদি এই পথটো পুনৰ নিৰ্মাণ কৰাত গুৰুত্ব দিয়ে, অন্যথা কিন্তু অনাগত যিটো আমাৰ লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনত আগত যদি এই পথটো পুনৰ নিৰ্মাণ নকৰে এই অঞ্চলৰ ৰাইজে আৰু গোটেই সংগঠনে মিলি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অন্যথাই কিন্তু এই চৰকাৰক আমি নিষ্ঠাৰে বা শান্তিত থাকিবলৈ নিদিওঁ। কাৰণ আমাৰ মূল হ'ল এই পথটো যদি আমাক জৰাজীৰ্ণ পথটো যদি সুগম কৰি দিয়ে, যাতায়াতৰ সুচল কৰি দিয়ে, তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজৰ অহা যোৱা কৰাত সুবিধা হ'ব। এইখিনি আমি বিগত সময়ত দেখা পাইছোঁ যে আমাৰ গোৰেশ্বৰ চাৰিআলি ৰামগাঁও নাগুজুলি একেবাৰে জৰাজীৰ্ণ পথ, এইটো ব্যস্ত পথ, কিন্তু এই ব্যস্ত পথটো এই পথটো দি আমি বগামাটি আমাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বনভোজস্থলী বগামাটিলৈকে যাব পাৰি, ওদালগুৰি, ৰৌতা, তামোলপুৰ বিভিন্ন ঠাইত যোৱাৰ এটা সুবিধা আছে, কিন্তু এই পথটো একেবাৰে জয়ন হৈ আছে। এই পথটো নকৰি কিন্তু আমি বিগত সময়ত দেখা পালোঁ যে নাগুজুলি কাউৰবাহ হৈ এটা অসমৰ মানে অধীনত এটা ভাল ৰাস্তা কৰি আছে, আৰু বিভিন্ন ঠাইত সুন্দৰ সুন্দৰ ৰাস্তা চৰকাৰে বনাইছে। কিন্তু আমাৰ এই গোৰেশ্বৰ চাৰিআলি এই ৰামগাঁও নাগুজুলি পথটো কিন্তু আজিলৈকে এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হওক, ভৱেশ কলিতাই হওক, প্ৰমোদ বড়োই হওক, কি কাৰণ যে গুৰুত্ব দি এই পথটো এতিয়ালৈকে নিৰ্মাণ কৰা নাই। ইয়াৰ আঁৰত কি যি ইয়াত গুণ আছে আমি ৰাইজে গম পোৱা নাই। এই ক্ষেত্ৰত এই চৰকাৰখনে এই অঞ্চলৰ ৰাইজক বাৰে বাৰে অন্ধকাৰত ৰাখি অন্য ৰাস্তাবিলাকৰ কাম কৰি আছে, কিন্তু এই ৰাস্তাটো আজিলৈকে সুচল বা যাতায়াতৰ সুবিধা কৰা নাই। এই ক্ষেত্ৰত এই চৰকাৰক আমি সকিৰি দিছোঁ। আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে আমি এই চৰকাৰক অতি সোনকালে এই পথটো নিৰ্মাণ কৰাৰ বাবে আমি দাবী জনাইছোঁ। তাৰ ফলত এতিয়া আমি মানে ৰাইজ বহুত অতিষ্ঠ হৈছোঁ। আৰু এখন গাড়ী ইমান ধূলি মানে ওলাব ৰাস্তা ওলাব নোৱাৰা পৰ্যায় হৈছে, এনেকুৱা কণ্ডিশ্যন তেওঁ। তথাপিও মানে কোনো চৰকাৰৰ কোনো কাণসাৰ নাই। আমি মানে এনেকুৱা সমস্যাত পৰি আছোঁ, মানে তাৰ কোনো মানে উপায় নোহোৱা গৈছে চলা। মানে আমি বিশেষকৈ বেছি অসুবিধাৰ সন্মুখীন হওঁ, কাৰণ পিকনিকত যিটো এতিয়া সময় হৈছে বনভোজ হোৱাৰ সময়, বহুত দূৰৰ পৰা গাড়ী আহে, বহুত গাড়ী আহে দিনত, বহুত গাড়ী অহাৰ ফলত আমি ৰাস্তাত ওলাব নোৱাৰোঁ। প্ৰত্যেকখন গাড়ী গ'লে ইমান ধূলি আহে, মানে আচৰিত আৰু মানে আৰু সেইবিলাক মানে যিহেতু বাহিৰৰ পৰা আহিব গাড়ীবিলাক, সিহঁতৰো অসুবিধা, ৰাস্তা ভাঙি চিঙি গৈছে, জৰাজীৰ্ণ অৱস্থা কৰে, গাড়ী চলা উপায় নোহোৱা গৈছে। মানে গোটেই ৰাস্তাটো ভাঙি চিঙি শেষ হৈ গৈছে। চৰকাৰে বহুত কাম কৰি থকা বুলি কয়, হয় ক'ত কাম কৰিছে এইটো আমিতো গম নাপাওঁ, কিন্তু আমাৰ যিটো মেইন ৰাস্তাটো হোৱা নাই বা আমি যিখিনি সমস্যাত ভুগি আছোঁ, তেনেস্থলত আমি বিজেপিৰ উন্নতি বুলি কি ক'ম, আমি মানে বহুত সমস্যাত ভুগি আছোঁ। এইটো ৰাস্তা বনাই দিলে আমাৰ ৰাইজৰ অলপমান সুবিধা হয়, বহুত সুবিধা হয়। এইটো ইমান ব্যস্ত এটা পথ, এই মানে বিজেপি চৰকাৰক মানে বিশেষ অনুৰোধ আৰু খুব সোনকালে কামটো কৰি দিয়ে, যিহেতু এটা বহুত ব্যস্ত পথ সেইটো এটা।